সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ' লৈ আমি মান্দাৰমানিত এটি সুন্দৰ দিন অতিবাহিত কৰাৰ পাছত আমি আজি দেখুৱাম আপোনালোকক দিঘাত আমি কিদৰে দুটি দিন অতিবাহিত কৰিলো ভিডিঅ'টো চাই থাকিব আমি মান্দাৰমানিৰ পৰা দিঘা অভিমুখে বুলি এখন অটোত ৰাওনা হলো আৰু যেহেতু দিঘা যোৱা ৰাস্তাত তাজপুৰ আৰু শংকৰপুৰ বিচ পাই যায় সেই গতিকে আমি ভাবিলোঁ আমি যাওঁতেই এই দুইখন বিচ চাই যাম বুলি আমি প্ৰথমে তাজপুৰ বিচ গ'লোঁ কিন্তু তাত আচলতে চাবলগীয়া একো নাছিলে আমি এতিয়া তাজপুৰ সি বিচত আছোঁ ইয়াত মানে কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে ইমান পাৰত চাবলগীয়া নাই একো সেয়েহে আমি তাজপুৰত বেছি সময় নকৰি শংকৰপুৰলৈ বুলি ৰাওনা হ'লোঁ আৰু শংকৰপুৰলৈ যিটো ৰাস্তা সেইটো ৰাস্তা সাগৰৰ পাৰে পাৰে আছিলে আৰু এয়া আমি শংকৰপুৰ পালোঁ শংকৰপুৰৰ চৌদিশো খুবেই সুন্দৰ ভাল লাগিলে শংকৰপুৰতো অলপ সময় শংকৰপুৰ সি বিচত কটোৱাৰ পাছত আমি দীঘালৈ বুলি ৰাওনা হ'লোঁ আৰু এয়া দেখিছে আমি দীঘাৰ গেট ইতিমধ্যে পাৰ কৰি আহিছোঁ দীঘা পাই প্ৰথমতে আমি আমাৰ ৰুমলৈ গ'লোঁ ৰুমত অলপ ফ্ৰেছ হৈ আমি নিউ দীঘা সি বিচলৈ ওলাই গ'লোঁ আমি আচলতে নিউ দীঘাত আছিলোঁ সেয়েহে আমি তাতেই প্ৰথমে ফুৰিব গৈছিলোঁ এয়া আছিলে আমাৰ হোটেলৰ কিছু দৃশ্যাংশ ৰুমৰ আৰু আমি থকা হোটেলখনৰ নাম আছিলে কাঞ্চন ইণ্টাৰনেশ্যনেল যদিও আমি নিউ দীঘা সি বিচ চাবলৈ যাম বুলি ওলাই গৈছিলোঁ আৰু আমাৰ ৰুমৰ পৰা বিচখন প্ৰায় 1 মিনিটমানৰহে বাট তথাপিও আমি ইয়াত মানুহ সৰহ দেখি আমি ভাবিলোঁ ইয়াৰ ওচৰতে থকা প্ৰায় 1 কিলোমিটাৰমানৰ আঁতৰত আমি উদয়পুৰ সি বিচ চাবলৈ যাম বুলি আৰু যিহেতু বেছিকণ দূৰ নহয়েই সেয়ে আমি ভাবিলোঁ আমি খোজকাঢ়িয়ে উদয়পুৰ সি বিচলৈ এপাক যাওঁ বুলি এয়া উদয়পুৰ সি বিচৰ দৃশ্য ইয়াত এনেকৈ বিভিন্ন প্ৰজাতিৰ সাগৰীয় মাছ এনেকৈ সজাই থোৱা হয় আৰু
যদি কোনোবাই খাব ইচ্ছা কৰে তেনেহ'লে নিজৰ পচন্দ মতে মাছ বা কেঁকুৰা যিকোনো বাছি দিব পাৰে আৰু তেওঁলোকে লগালগ বনাই দিয়ে। ইয়াৰ প্ৰত্যেকবিলাকৰ দাম ভিন্ন হয়। উদয়পুৰ চি বিচত মোৰ ব্যক্তিগতভাৱে এটা বেয়া লাগিলে, যিকেইটা দৃশ্য মই আনকেইখন চি বিচত দেখা নাছিলোঁ। ইয়াত মানুহবিলাকক সাগৰৰ একদম পাৰতে খাব দিয়া হয় আৰু তেওঁলোকে প্লাষ্টিকবিলাক সাগৰ তেনেকৈ পেলাই দিয়া, আৰু যিহেতু গধূলি সময়ত সাগৰৰ ঢৌবিলাক বেছি হয় আৰু সেই গতিকে এই প্লাষ্টিকবিলাক গৈ পেলাই সাগৰত পৰে। আমি এতিয়া উদয়পুৰ চি বিচত আছোঁ, এইটো উৰিষ্যাত আছে। আপোনালোকে দেখিছে ইয়াৰ পৰিৱেশ, মই দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ। পানী একদম। আচলতে উদয়পুৰ চি বিচখন উৰিষ্যা আৰু ৱেষ্ট বেংগলৰ বৰ্ডাৰত আছে, আৰু উদয়পুৰখন আচলতে উৰিষ্যাতে পৰে। আৰু তাৰ পৰা আমি অলপ সময় তাত থাকি উভতি আহিলোঁ, আৰু যাওঁতে যিহেতু আমি খোজকাঢ়ি গৈছোঁ গতিকে উভতি আহোঁতে আমি এখন অ'টোলৈ আহিলোঁ, আৰু সেইবাবে আমাৰ উভতনিৰ পথটিও বেলেগ হৈছে। উদয়পুৰৰ পৰা আহি আমি হোটেলত খানা চানা খাই পিছবেলা সময়ত আমি অল্ড দীঘালৈ বুলি অলপমান ওলাই গ'লোঁ, যিহেতু আমি দীঘাত দুদিন আছিলোঁ আৰু আমি সেইদিনাখন খন্তেক সময়ৰ কাৰণেহে অল্ড দীঘালৈ বুলি ওলাই গৈছিলোঁ, আৰু পিছদিনা আমি পিছবেলা সময়ত ভালকৈ অল্ড দীঘা ফুৰিবলৈ গ'লোঁ। তাতে আমি সেইদিনাখন বহুত গৰম আছিলে, সেইবাবে ভাবিলোঁ আমি দুটা আইচ গোলা খাই লওঁ দুয়োটাই। মই খাইছিলোঁ পকা আমৰ ফ্লেভাৰ আৰু মিষ্টাৰে খাইছিলে কেঁচা আমৰ ফ্লেভাৰ। গোলাকেইটা সঁচাকৈ বহুত ধুনীয়া আছিলে খাবলৈ। এয়া অল্ড দীঘা গেট, বিশ্ব বাংলা পাৰ্ক। ইয়াত আমি সেইদিনাখন অলপ সময় থাকি পুনৰ নিউ দীঘালৈ অৰ্থাৎ আমাৰ ৰুমলৈ ঘূৰি গৈছিলোঁ। দীঘাত যিহেতু আমি দুদিন আছিলোঁ গতিকে দীঘাত থকা ভিডিঅ'ৰ সংখ্যা বেছি, সেইবাবে ভাবিলোঁ এই ভিডিঅ'কেইটা পাৰ্ট 1 আৰু পাৰ্ট 2 হিচাপে দেখুৱাম। সেই গতিকে আমি পাৰ্ট 1ৰ ইমানতে সামৰণি মাৰিছোঁ, আৰু আপোনালোকে চাই থাকিব মোৰ পাৰ্ট 2 ভিডিঅ'টো, আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।